এটা জাতি আনটো জাতি ঘৃণা কৰা, এটা জাতিৰ ইণ্টাৰেষ্টটো আনটো জাতিয়ে বাধা দিয়া, এই কথাবিলাক পৰিহাৰ কৰক। আমি সকলো মিলি আগবাঢ়ি যাম। এটাৰ পিছত এটা সমস্যা সমাধান হ'ব। কিছুমান সমস্যা আজি সমাধান নহ'ব, অহাকালি সমাধান হ'ব। এইকাৰণে মই যোৱাকালি কৈছোঁ যে আজি NDPৰ 4টা সংগঠনে, 4টা ফ্ৰেকশ্যনে যদি ইয়াতে আত্মসমৰ্পণ কৰি অস্ত্ৰ সম্বৰণ কৰি কালি যদি ঘৰলৈ ঘূৰি আহে, স্থায়ী শান্তি আহে, ইয়াত কাৰ কি ক্ষতি হ'ব? আমি কৈছোঁ কালি যদি KLO তেনেকুৱাই চিজফায়াৰ কৰি পেলাই চৰকাৰৰ লগত শান্তি চুক্তি কৰে, আমি KLOক আমি ওয়েলকাম কৰিম, আদৰণি জনাম। অহাকালি যদি আলফাই তেনেকুৱা কৰে, আমি আলফাকো আদৰণি জনাম। অহাকালি যদি যিমান আদিবাসী সশস্ত্ৰ সংগ্ৰামী আছে তেখেতসকলে যদি চুক্তি কৰে, আমি তেখেতসকলকো আদৰণি জনাম। তো এইকাৰণে ইয়াত অকল বড়োৰে আঁচনি থাকিব, বড়োৰে কাৰণে কিবা পেকেজ থাকিব, এইটো হ'ব নোৱাৰে। এইকাৰণে আমি কৈছোঁ যে আমাৰ আদিবাসী ভাইসকলৰ সকলোতকৈ সন্মানৰ ঝাৰখণ্ড ছত্তীশগড়ত ভগৱান বুলি কোৱা হয় বিৰছা মুণ্ডাক, এই বিৰছা মুণ্ডাৰ নামত আমি এটা কালচাৰেল কমপ্লেক্স আমি ইয়াত আনিছোঁ। গোৰ্খাসকলৰ কাৰণে এটা গোৰ্খা ভৱন আমি ইয়াত আনিছোঁ। স্বামী বিবেকানন্দৰ কাৰণে এটা ইউথ চেণ্টাৰ আমি আনিছোঁ। ডক্টৰ ভূপেন হাজৰিকাৰ কাৰণে এটা মাল্টিপাৰ্পাছ অডিটৰিয়াম আমি আনিছোঁ। বীৰ শিলাৰায়ৰ কাৰণে আমি এটা ইনষ্টিটিউশ্যন ইয়াত আনিছোঁ। আৰু ইয়াৰ লগতে বিভিন্ন জনগোষ্ঠী আছে আমাৰ ইয়াত, ক্ষুদ্ৰ ক্ষুদ্ৰ এই জনগোষ্ঠীবিলাকৰ কাৰণেও আমি ইয়াত কিবা নহয় কিবা এটা আনিছোঁ, যিটো মই আজি আপোনালোকৰ আগত গোটাই কৈ শেষ কৰিব বিচৰা নাই। তো এইকাৰণে আমাক যদি সুযোগ দিব, আমি নথৈ আনন্দিত যে বড়োসকলে আজি 50 বছৰ ধৰি আমাৰ ভাষা সংস্কৃতি, কলা সংস্কৃতি, আমাৰ মাটি বাৰী মানে ৰক্ষণাবেক্ষণৰ কাৰণে সাংবিধানিক যে অধিকাৰ সেইটো পাবৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ। আজি 3টা বড়োসকলৰ লগত 3টা চুক্তি হৈ গ'ল, BAC চুক্তি, BTC চুক্তি। এই 2টা চুক্তিয়ে বড়োসকলৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই। আজি দেখা গ'ল যে নিখিল বড়ো ছাত্ৰ সন্থা আৰু NDP প্ৰগতিশীলকে আদি কৰি বিভিন্ন গোটৰ লগত আজি শান্তি চুক্তি অসম চৰকাৰ, ভাৰত চৰকাৰে কৰিলে। ইয়াত আমি দেখিছোঁ যে বড়োসকলৰ যিটো দীৰ্ঘদিনীয়া যি আন্দোলন, সেই আন্দোলনৰ ফলশ্ৰুতি আজি BTR নামাকৰণেৰে এটা চুক্তি সন্নিৱেশ সাব্যস্ত কৰা হ'ল, যাৰ দ্বাৰা আমি বড়োসকলৰ ভৱিষ্যত, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমাৰ ভাষা, কলা সংস্কৃতি, আমাৰ মাটি বাৰী ৰক্ষণাবেক্ষণৰ আমি আশা কৰিছোঁ। আৰু ই আমাক নথৈ আমাৰ যিটো আশা আকাংক্ষা এইটো পূৰণ কৰিব। আজি চাওক, আমাৰ এইটো অঞ্চলত বা বিভিন্ন পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ বিভিন্ন কোণত আন্দোলনবিলাক কিয় হয়, তাৰ সংগ্ৰামবিলাক কিয় হয়, যে তাত আন্দোলন বা সংগ্ৰামবিলাক হয়, তাত মানে সেইটো দেশৰ আইন বা সেইটো দেশৰ মানে সংবিধানে তেওঁলোকৰ আশা আকাংক্ষা তেওঁলোকক মানে নিগলেক্ট কৰিছে, যাৰ দ্বাৰা তেওঁলোকে নেগলেক্টেড ফিল কৰি এটা আন্দোলন কৰিছে। বড়োসকলৰ ঠিক তেনেকৈ 70 বছৰ আজি স্বাধীনোত্তৰ কালত আমি বড়োসকলে ভাৰতীয় সংবিধান প্ৰদত্ত যিটো আমাৰ সুবিধা, সেই সুবিধাখন আমি পাবলৈ সক্ষম হোৱা নাছিলোঁ। আমি দেখিছোঁ যে এইটো চুক্তিৰ দ্বাৰা বড়োসকলে আমি যিটো অসমৰ পৰা ফালৰি কাটি আমি ছেপাৰেট ষ্টেট আমি ডিমাণ্ড কৰিছিলোঁ, কিন্তু আমি দেখা গৈছে যে অসমৰ যি ভূখণ্ডৰ যি অখণ্ডতা, সেই অখণ্ডতা ৰক্ষা কৰি এই অখণ্ড অসমে, অখণ্ড ভাৰতে আমাক যাতে আমাৰ সংবিধানৰ যিটো অধিকাৰ, যিটো চুক্তিৰ দ্বাৰা সন্নিৱিষ্ট কৰা হ'ল, সেই যাতে আখৰে আখৰে পালন কৰে। চাওক, যে আমি অলপ আগতে কৈছিলোঁ যে কোনো এটা অঞ্চলৰ আন্দোলনবিলাক, সংগ্ৰামবিলাক কিয় হয়? সংগ্ৰামবিলাক এই কাৰণে হয় যে চৰকাৰে যিটো সংবিধান প্ৰদত্ত যিটো আমাৰ অধিকাৰ, সেই অধিকাৰখিনি আমাক মানে দিব পৰা নাই, তেওঁলোকে আমাক সুবিধাখন দিব পৰা নাই। আমি এটা নেগলেক্টেড ফিল কৰিছিলোঁ, যে আমি দেখিছোঁ যে এইটো চুক্তিৰ দ্বাৰা বড়োসকলৰ দীৰ্ঘদিনীয়া যি সমস্যা আৰু অনাগত দিনবোৰত আমি দীৰ্ঘ সময় ধৰি আমি ইয়াত কোনো আন্দোলন যাতে আমি কৰিব লগা নহয়। আমাৰ ভাষা, কলা সংস্কৃতি আমি বিভিন্ন জাতি জনগোষ্ঠী, ডেভেলপ জাতি জনগোষ্ঠী যেনেকৈ ৰক্ষণাবেক্ষণ লৈ আছে, আমিও আশা কৰিছোঁ এই চুক্তিৰ দ্বাৰা আমি ভৱিষ্যতত দীৰ্ঘদিনীয়া এটা সমস্যা সমাধান কৰি আমি যাতে আমাৰ কলা সংস্কৃতি, আমাৰ মাটি বাৰীক লৈ আমি যাতে কোনো সংখ্যা নোহোৱাকৈ আমি যাতে জীয়াই থাকিব পাৰোঁ, এই চুক্তিৰ দ্বাৰা আমি সেইটো আশা কৰিছোঁ।